লেটস সে মোৰ মোবাইলটো চুৰে নিছে বা মই নাজানো মোবাইলটো ক'ত আছে। সো সিম্পলি মই বেলেগ এটা মোবাইলৰ পৰা চাব পাৰিম মোৰ মোবাইলটো কাৰেণ্ট টাইমত ক'ত আছে আৰু এই প্লে সাউণ্ডত ক্লিক কৰি মোবাইলটো ৰিং কৰিব পাৰিম। At the same time, এই secure device-ত ক্লিক কৰি দেন ইয়াত যি মেছেজ দিব বিচাৰো আৰু ইয়াত কন্টেক্ট কৰাৰ কাৰণে মোবাইল নাম্বাৰটো এন্টাৰ কৰি secure device-ত ক্লিক কৰাৰ লগে লগে মোৰ মোবাইলটো লক হৈ যাব আৰু লক স্ক্ৰিনত মই দিয়া মেছেজ আৰু মোবাইল নাম্বাৰটো শো কৰিব আৰু স্ক্ৰিনত এটা কলৰ অপচন আহিব, তাত ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট কল লাগি যাব। কোনোবাই মোবাইলটো সুইচ অফ কৰিব বিচাৰিলেও কৰিব নোৱাৰে। দেখিবই পাৰিছে যে মই পাৱাৰ বাটনত ক্লিক কৰি ধৰি ৰাখিছো, বাট স্ক্ৰিন অফ কৰাৰ অপচন আহা নাই বা আহিলেও লগে লগে গুচি যাব, মানে সুইচ অফ কৰিব নোৱাৰিব। আৰু যদি মোবাইল ডেটা বা লোকেশন অফ কৰিব বিচাৰে সেইটো কৰিব নোৱাৰিব। সো এইবোৰ কেনেকৈ কৰিলো তাকে আজিৰ ভিডিঅ'টোত দেখুৱাম। ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব। সো যদি ভিডিঅ'টো ভাল লাগে দেন সাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্ষ্ট অফ অল এই ট্ৰিকটো এপ্লাই কৰিবলৈ আপোনাৰ মোবাইলত সদায় মোবাইল ডেটা আৰু লোকেশন অন কৰি ৰাখিব লাগিব, আদাৰৱাইজ ট্ৰিকটোৱে কাম নকৰে। ট্ৰিকটো এপ্লাই কৰিবলৈ আপোনাৰ মোবাইলত লগইন হৈ থকা জিমেইল আইডি আৰু পাছৱৰ্ডটো মনত ৰাখিব লাগিব। আপোনাৰ মোবাইলত কোনটো জিমেইল আইডি লগইন আছে চেক কৰিবলৈ সেটিংস ওপেন কৰি ইউজাৰ্ছ এণ্ড একাউণ্টছ অপশ্যনৰ পৰা গুগলত ক্লিক কৰিব। নাও আপোনাৰ মোবাইলত লগইন হৈ থকা গোটেইবোৰ জিমেইল ইয়াত শো কৰিব। যদি জিমেইলটোৰ পাছৱৰ্ড মনত নাই দেন এটা নিউ জিমেইল বনাই ল'ব। এতিয়া বেক কৰি সেটিংছত থকা এই সিকিউৰিটিত ক্লিক কৰিব। দেন ডিভাইচ এডমিন এপত ক্লিক কৰিব আৰু ফটোত দেখুওৱা কেপচাটো ইয়াত টাইপ কৰি এক্টিভেটত ক্লিক কৰিব। দেন এই ফাইণ্ড মাই ডিভাইচত ক্লিক কৰিব আৰু তলত এক্টিভেট বুলি এটা বাটন আহিছে, তাত ক্লিক কৰি এক্টিভেট কৰি ল'ব। দেন গোটেইবোৰ বেক কৰি সেটিংসৰ পৰা নটিফিকেশ্যন এণ্ড ষ্টেটাছ বাৰ সেটিংসটোত আহি যাব। দেন সেকেন্ডত থকা সেটিংটো বাই ডিফল্ট ইনেবল হৈ থাকে, আপুনি ডিসেবল কৰি দিব। এণ্ড লাষ্টত আমি এটা এপ ইনষ্টল কৰিব লাগিব। সো এপটো ইনষ্টল কৰিবলৈ সিম্পলি প্লে ষ্ট'ৰ ওপেন কৰি সাৰ্চ কৰিব লক স্ক্ৰিন প্ৰটেক্টৰ। দেন এই এপটো ইনষ্টল কৰি ল'ব। ইনষ্টল হোৱাৰ পাছত এপটো ওপেন কৰি গোটেইবোৰ এলাউ কৰি ওকে কৰিব। দেন ফাৰ্ষ্ট অপশ্যনত থকা সেটিংটো ইনেবল কৰি ল'ব। এপটোত আৰু কিছুমান ফিচাৰ্ছ দিয়া আছে, বাট সেইবোৰ আমাৰ কামৰ নহয়। দ্যাটছ অল, আপোনাৰ মোবাইলত ইমানখিনি সেটিঙেই কৰিব আছিল। নাও আপোনাৰ মোবাইলটো ট্ৰেক কৰিবলৈ বা মই আৰম্ভণিতে কৰা কামখিনি কৰিবলৈ বেলেগ এটা মোবাইল ল'ব, যিহেতু আপোনাৰ মোবাইলটো লগত নাই। সো বেলেগ মোবাইলৰ পৰা কণ্ট্ৰোল কৰিবলৈ সিম্পলি গুগলত সাৰ্চ কৰিব ফাইণ্ড মাই ডিভাইচ আৰু ফাৰ্ষ্ট ৱেবছাইটটো ওপেন কৰি ল'ব। দেন আপোনাৰ হেৰুৱা মোবাইলত লগইন হৈ থকা জিমেইল আইডিটো ইয়াত এণ্টাৰ কৰি নেক্সটত ক্লিক কৰিব। দেন জিমেইল আইডিটোৰ পাছৱৰ্ডটো এণ্টাৰ কৰি নেক্সট কৰিব। নাও আপুনি ইয়াৰ পৰা আপোনাৰ মোবাইলৰ লোকেশন ট্ৰেক কৰিব পাৰিব, কিমান % চাৰ্জ আছে সেইটো চেক কৰিব পাৰিব। আৰু মই প্ৰথমতে কৰা প্লে সাউণ্ড, সিকিউৰ ডিভাইচ আদি কৰাৰ উপৰিও আপোনাৰ মোবাইলটো ইয়াৰ পৰা ৰিছেট কৰিব পাৰিব। ৰিছেট কৰাৰ লগে লগে আপোনাৰ মোবাইলত থকা গোটেইবোৰ ফাইল এপছ ডিলিট হৈ যাব আৰু লগতে মোবাইলত লাগি থকা লকটো আঁতৰি যাব, মানে মোবাইল নিউ লোৱা সময়ত যেনেকুৱা আছিল ঠিক তেনেকুৱাই হৈ যাব ৰিছেট কৰাৰ পাছত। এই ফিচাৰ্ছবোৰ ইউজ কৰাত ভয় কৰিব নালাগে, কাৰণ ফাইণ্ড মাই ডিভাইচ ফেচিলিটিটো গুগলৰ ফালৰ পৰাই দিয়া হয়। আৰু যদি ৱেবছাইটৰ পৰা কণ্ট্ৰোল কৰোঁতে প্ৰব্লেম হয় দেন ফাইণ্ড মাই ডিভাইচৰ এপ এটাও আছে, তাৰ পৰাও কৰিব পাৰিব।